জন্মদিন কাক কয় ন আমাৰ মেইন মানুহজন আৰু তুমিহে মোক খাব লাগে মই যে তোমাক খাই দিলোঁ তুমি মোক আগতে খাব লাগিব ধুনীয়াকৈ দেই মেহেন্দি তাই কাপোৰ সামৰি আছে কাইলৈতো সোনকালে যাম চ' গুড মৰ্ণিং নমস্কাৰ সকলোকে মই জ্যোতিকা অসমীয়া ছোৱালী জ্যোতিকাৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰতে স্বাগতম জনাইছোঁ মানে বেমাৰে পালে বহুত ভালকৈ পালে একদম ডক্তৰক নেদেখুৱালৈকে ভালেই হোৱা নাই এতিয়াও অলপ অলপ আছে আৰু মানে জ্বৰ চৰ্দি এনেকৈ হ'ল একদম মানে ৱেডাৰটোৰ কাৰণে হৈছে যাৰ হৈছে সহজে মানে ভালেই হোৱা নাই সেইকাৰণে আপোনালোক সকলো ভালকৈ থাকিব আৰু আজি মোৰ কাৰণে এটা বহুত স্পেচিয়েল দিন হয় আজি মোৰ জন্মদিন হয় আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব মই যাতে সদায় আগবাঢ়ি যাব পাৰোঁ ভালে থাকোঁ সেইটোৱে লাগে আৰু এতিয়া ড্ৰেছটোতো গম পাইছেই কলেজ যাওঁ মানে এক্সাম আছে মোৰ মানে বিয়া হওক কিবা হওক যিকোনো হেৰিতে মোৰ মানে এক্সাম পৰিয়ে যায় উপায় নাই আৰু দিবগৈতো লাগিবই তাকে যাওঁ মই বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এক্সামৰ পৰা আহি কৈ একেবাৰে লগ পাই আছোঁ আৰু ভাল লাগিব আজি বাটো বাৰু আছেই তাই অহা দুদিনমান হ'ল বাৰু তাকে আৰু কোনোবা কোনোবা আহিব চ' দেখাই থাকিম কি কিনো হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব তাই মোক থৈ আহেগৈ গৈ পেলাই চাওঁ আৰু A few moments later. উঠি কৰি আহিছোঁ এক্সামৰ পৰা অহা টাইম হ'ল বাৰু তাৰপিছত অলপমান শুলোঁ এতিয়া খোৱাৰ পৰা উঠি কৰি আহিছোঁ আৰু আমাৰ খাই আছে চোন পাপৰি আমাৰ ইয়াত পিতাইতে পাই গ'লহি আহি পেলাই চাই দিয়া পাক কাম দুটামান আছে কৰি মেলি লওঁ তাৰপিছত এইখিনিও খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া অলপমান ওলাই লৈছোঁ বাৰ্থডে বুলি অলপমান ওলাই কৰি লৈছোঁ আৰু পুৰণা কাপোৰ দেই নতুন পিন্ধা নাই আৰু নতুন নিপিন্ধো বোলো পুৰণাকৈ এনেকৈ পিন্ধো আৰু ফ্ৰকটো মায়ে পূৰা কামত লাগি আছে মই বাদাম খাই আছোঁ এখন বৈ আছে মামাহঁতো পাইছেহি লগ পাই আছোঁ অলপমান পাছত চবকে পোৱালি পাই গ'লহি দেখিছে থেংক ইউ মোক বেটাটো মোৰ চুনু মুনুটো কেকটো কাটিয়ে পেলালোঁ নহয় বুজিছেনে এতিয়া তালৈ ৰৈ ৰৈ কেকে কাটি পেলালোঁ কি হ'ব এতিয়া কি হ'ব এতিয়া কেক কাটিয়ে পেলালোঁ নহয় কি হ'বনো কি বিচাৰিছে কি হ'ব সিও গম পায় ইফালে একদম কেৰাহী চেৰাহী লৈ আহিছে পূৰা খানা হ'ব ৰাতিকে হয়নে গগৈ অঁ ভালকৈ কোৱা বুলি অঁ এইফালে কাম বন আধাতে সকলো লাগি গ'ল নতুন গাড়ী গা ধৰিবলৈ মানে মোৰ বাহঁতে নতুনকৈ স্কুটি এখন লৈছে তাকে ভিনদৈ লৈ আহিছে সেয়েহে সকলো আহিলোঁ স্কুটি গা ধৰিবলৈ খাই লওঁ নমানো তুমি খাইছা তুমি খাই লওঁ এতিয়া ময়ো খাই লওঁ এইফালে ভিনদৈ আমাৰ পাই গ'লহি মই একদম স্কুটি চলাই আহিলোঁ কেনেকুৱা লাগিছে কোৱাচোন মজা লাগিলে মোৰ লগত উঠি আৰু এইফালে মোৰ বাৰ্থডে গিফ্ট ভিনদৈ দিছে দেখুৱাম বাৰু মই পাছত দেখাম একেবাৰে মায়েহঁতো কিবা কিবি বনাই আছে বলকচোন চাংগৈ কি কিনি বনাইছে একদম পমপমে লাগি আছে ক্ষীৰ বনোৱাত আৰু বাকী আছে আইটেম আৰু এইফালে জুইত মাছ ভাজি আছে এইবোৰ কিবা কিবি একদম ক্ষীৰ একদম গেংটো পাই গ'লহি বাচ্চা অ' থেংক ইউ থেংক ইউ লাগি আছে মায়ে ইফালে বৌ লাগি আছে পূৰা কিবা ইফালে মাহীয়ে লাগি আছে চব ভাগ ভাগ আৰু তুমি মেইন এইফালে মামী লাগি আছে মাছ মাছ একদম এয়া ভাড়া কৰি লৈ আহিছে এইটো পাথৈ নে আউনীয়া টিপা অঁ আউনীয়া টিপা অঁ আৰু নাম্বাৰটো মই দি দিম লাগিলে কণ্টেক্ট কৰিব দেই আপোনালোকে পাই গ'লহি এইফালে কেক ৰেডি হৈছে থেংক ইউ জন্মদিন কাক কয় ন
কেক চেক কাটি হৈ গ'ল মোৰ মুখ কি কৰিলে ইমান দুখ এটাইতো ধৰিছিলে কোনো মতে বাচিছো মই এই আমাৰ পপলিটো মোক মাৰি আছে তাক দেখুওৱা নাই কাৰণে আৰু এজনী মোৰ ধুনু দেই নিচি এজনী ধুনু এইটো গুডু এজনী আমাৰ বা এজনী মোৰ মিনি এইটো আমাৰ গুগলো এজনী আজি আমাৰ পাৰ্টি হ'বনে নহয় এতিয়া একদম খানা ৰেডি হৈ আছে মানে ভাত চাতটো বাৰু খোৱা হ'ব বেলেগ তেনেকৈ কাকো মাতা নাই আমাৰ মামাহঁত মাহীহঁত ভিনদেউহঁত তাৰপাছত আমাৰ বৰ্তাহঁতৰ ঘৰখিনি আৰু মিনি খাই আছে ক্ষীৰ আৰু মিঠাই এইজনী এয়া মই মিঠাই নাখাওঁ আৰু মিঠা খাই আছোঁ তোমালোকে খাই হৈ গ'ল তোমাক খুৱাই দিছে গ'লজনী তুমি খালা হৈ গ'ল অ'কে খেলিছা আৰু চিন দিছে দেখিছে নাই কাবাডী খেলৰ বোৱা ইহঁত আমাতকৈও ডেঞ্জাৰ হ'ব দেখোন বোৱা গুডু এফালে আমাৰ বিয়নী মেল চলি আছে বৌহঁত বমাহঁত সেইফালে আমাৰ মতা মানুহখিনি আৰু সেইটো ৰুমত আছে এতিয়া ৰুমত পুৰা লেকচাৰ মাৰি আছে এইফালে বা ভিনদেউ পুৰা হিচাপ লৈ আছে কি হাঁহি আমাৰ অৱস্থা বেয়া মিনিটো হাঁহি কিবা হৈ গৈছে অৱস্থা এইফালে বতাহত আহিছে গোটেইখিনি মই দেখামগৈ বাৰু মানে মায়ে তেনেকৈ লাগি লাগি আছে ভাত বাঢ়িব এতিয়া আৰু 10টা বাজিব হ'লি বাঢ়িব এতিয়া আৰু দেখামগৈ বাৰু আমাৰ নিচিয়ে ভাত খাইছে দেই এইফালে আমাৰ গুডু এইফালে আমাৰ ধুনু এইফালে আমাৰ গগু এইফালে আমাৰ মিনি মাছ চাছ নাখায় এতিয়া মায়ে বৌ আৰু বমাহঁতে খাই আছে আৰু আমালৈ আকৌ ভাত বনাব লগা হৈছে ন মায়ে হয়নে আমি খালোঁ এতিয়া মাহঁতে খাইছে আৰু লাষ্ট কলিজাখন যায়গৈ এতিয়া ন এতিয়া চাই গোটেইখিনি যায়গৈ আৰু বাই বাই চবকে বাই বাই দেহাক মোক চুমাতে নাখালা বাই বাই এতিয়া সকলোবোৰ গ'লগৈ এতিয়া আমাৰ আছে তুমিহে মোক খাব লাগে মই যে তোমাক খাই দিলোঁ তুমি মোক আগতে খাব লাগিব খাই দিয়ে দুইজনী যিটো এক্টিং কৰিছোঁ বেমাৰী নিচিনা এই যে শ্ল' মোচনত যে খায় সেই তেনেকুৱা হৈ গৈছে আৰু ইয়াকে কৈ মৰম আৰু এতিয়া দুখিত মই কাইলৈ চাবগৈ ৰাতিপুৱাই কিন্তু উপায় নাই এইকেইদিন যে আছে যে মানে মোৰ লাগাই নাই তাই যে বিয়া হ'ল বুলি ন হ'ল যে কেইদিনমান আগতে আহিছে আজি সদায় কেইদিনমান হ'ল 3 দিনমান হ'ল নেকি 4 দিন মানে 3 দিন 4 দিনতে বহুত দিন হৈ কেঞ্চেল হৈছে আকৌ পৰহিলৈ লগ পামে মেহেন্দি লগাইছে ৰহস্যতা আছে দেই মানে বিয়া আছে আমাৰ কিন্তু নকওঁ ক'ত বিয়া আছে ময়ো কিবা কিবি লগাব কৰিব লাগিব মোৰ আকৌ এই বিয়া চিয়া ক্ষেত্ৰত এটা কি হয় বা এক্সাম একে হ'বই আৰু ইয়াতে গম পাইছে নহয় এক্সাম অহা যোৱা সেয়াই আৰু এতিয়া ভালকৈ কাপোৰ কানি চেঞ্জ কৰি হাত বিচাৰি ধুই কৰি শুওঁগৈ আৰু কাইলৈ ৰাতিপুৱা মই লগ পাই আছোঁ Hey guys, good morning. আজি নেক্সট ডে হয় কালি একদম বাৰ্থডে চাৰ্থডে গ'ল ধুনীয়াকৈ ন পুৰা আজি এতিয়া আকৌ কলেজলৈ বুলি আহিছোঁ মানে এক্সামেই আছে এক্সাম দেৰিকৈ আছে আমাৰ কাম এটা আছে সেইকাৰণে আমি অকণ সোনকালে আহিছোঁ আজি মানে পুৰা বিজি বুজিছেনে মই মানে ভিডিঅ'টো বোলো পটকৈ মই কলেজ আহোঁতে ষ্টাৰ্ট দিওঁ নহ'লে মানে থাকিয়ে যাবগৈ এতিয়া একদম বেগতে মই কাপোৰ কানি লৈ আহিছোঁ চিলাবলৈ মানে কিবা চিলাব দিব লগা আছে আৰু তাকে আজি মানে বহুত বিজি দিনটো কি কৰোঁ নকৰোঁ চব আপোনালোকক দেখাই থাকিম গাইছ একদম অথনি কলেজলৈ যাওঁতে ষ্টাৰ্ট কৰিছিলোঁ এতিয়া একদম কলেজৰ পৰা আহি আছোঁ এতিয়া 3:30 বাজিলে তাৰপৰা আহোঁতে ইমান দেৰি হৈ গ'ল কিবা কিবি আমাৰ কাম দুটামান আছিলে মানে প্ৰজেক্টৰ সেইকাৰণে অলপমান দেৰি হৈ গ'ল সেয়া আৰু তাৰপৰা আহি পেলাই আকৌ ঘৰত আহি আকৌ চেণ্টিকেট বোলো নাযাওঁ একেবাৰে থ্ৰেডিং কৰি আহিলোঁ আৰু যিকেইটা কাম আছিলে কাপোৰখিনিহে খালি আনিব নাপালোঁ পাছত পাপাই লৈ আহিবগৈ উপায় নাই এতিয়া ঘৰত যাওঁ ভাত খাওঁগৈ তাৰপিছত আকৌ মিনি কাপোৰলৈকে আকৌ দেখিব কিবা এটা কাম এটা আৰু বিশেষ হয়নে চিন্তা নকৰোঁ মই ক্ষীৰ আৰু লগত মিঠাই খাওঁ মানে অহা দেৰি হৈ গ'ল যে সেইকাৰণে ভাত চাত নাখাওঁ আৰু এইফালে মায়েও খাই আছে ক্ষীৰ চিনি মায়ে ইমান পৰিলোঁ টোপনি নগ'ল বাৰু মায়ে মই কথা চথা পাতি কৰি থাকিলোঁ এতিয়া আকৌ দেৰি হৈ যাব বোলে 5টা বাজিলে এতিয়া যাওঁ এয়া মেহেন্দি লগাওঁগৈ যিহেতু বিয়া বুলি ক'লে মেহেন্দি নলগালেতো ভাল নালাগে নিজৰ বা বিয়াততো সেয়াই গতি বোলো নাই আজি যেনেকৈ নহওক লগাওঁগৈ সেয়া আৰু বহুত মানে ইটো সিটো কাম আছে পটকৈ যাওঁ লগাওঁগৈ অলপমান লগাম যিকণ পাৰোঁ তাকে যাওঁ আৰু দেৰি হৈ গ'লগৈ মানে মিনিহঁতৰ ঘৰলৈ যাম দেখাই থাকিম চাই থাকিব
মিনি লাগি গ'ল মেহেন্দিৰ লগত চাই দিয়া পাক এইজনী লগাই আছে আৰু ধুনীয়াকৈ হৈ লওক তাৰপিছত মই আপোনালোকক দেখাই আছোঁ ফাইনেলি হৈ গ'ল মেহেন্দি আঁকি বেছি ডিজাইন কৰা নাই বাৰু চিম্পলকৈ আঁকিছোঁ এতিয়া 6:30 বাজি গ'ল আৰু 9 মিনিট বহুত দেৰি হৈ গ'ল এতিয়া ঘৰত যাওঁ মিনিয়ে থৈ আহিবগৈ মোক হৈ গ'ল আৰু কেনেকুৱা লাগিছে জনাব দেই মই পিছত বেক কেমেৰা দেখাম যদি পাৰোঁ তেনেকৈয়ে চাওঁ বাৰু ধুনীয়াকৈ দেই মেহেন্দি তাই একদম কাপোৰ সামৰি আছে কাইলৈতো সোনকালে যাম চ' সেইকাৰণে একদম মায়ে পূৰা বিয়াপি চিয়াপি দেখিছেনে পূৰা ৰেডি কৰিছে কাপোৰটো পূৰা জানি আৰু মাইকী মানুহ ক'তনো এযোৰ দুযোৰ কাপোৰে হয় কাপোৰহে লাগে সেইকাৰণে বোলে আজিয়ে ঠিক কৰি থ'ব কাইলৈ সময় নহয় এইবোৰ আৰু ময়ো এয়া মেহেন্দি ধুই দিয়া নাই মানে এৱাই দিছোঁ নিজে নিজে শুকাই গ'ল যে এইটো চাইডে নাই লগোৱা দেই ইমান মানে টাইম নাই আৰু সোঁহাতখনতো দেখুৱাব নোৱাৰিম এতিয়া কাইলৈকে দেখাই দিম বাৰু যদি সেয়া আৰু এতিয়া মই কিবা এটা খাওঁগৈ খাই লওঁ কেক মিঠাই আৰু চাহ সেই খাই গৈ পেলাই ৰুম পাই গ'লোহি সেইফালে পাপা এয়া কাপোৰ লৈ আহিলেগৈ গৈ পেলাই মানে ব্লাউজ দিছিলে এনেকৈ মোলৈ মানে অকণমান হাতটো ঢিলা হয় চ' চেভ মাৰি আনিলোঁ এনেকৈ কিবাকিবি আৰু পেন চেন এনেকৈ আছিলে কিবাকিবি তাকে লৈ আহিলেগৈ সেইবোৰ এতিয়া পিন্ধি চাওঁ জোখৰ মানে হৈছে নাই এনেকৈ চাব লাগিব তাৰপিছত এইবোৰ কাপোৰ মায়েখিনিতো বান্ধিলে মোৰো বান্ধিছে তেওঁ মোৰ আধা কিছুমান আছে বাৰু বান্ধিবলৈ বান্ধি লওঁ তাৰপিছত মোৰো মেকআপৰ বস্তুবোৰ চব ঠিক ঠাক কৰি লওঁ আগতেতো বায়ে কৰি দিয়ে এতিয়া উপায় নাই নিজে কৰিব লাগিব বাৰ্থডে গিফ্টবোৰ এইবোৰ আপোনালোকতো দেখুওৱা হোৱাই নাই এয়া বোৰ পটককৈ টাইমটো পাওঁতে পটককৈ দেখাই লওঁ মানে থাকি যাবগৈ সেইযোৰ মোক বাহঁতে দিছে ভিনদেউ বাহঁতে আৰু চুইদাৰ হয় কাইলৈ পিন্ধিম আৰু এতিয়া মই মায়ে ইস্ত্ৰি কৰি ৰাখিছে ভালকৈ এতিয়া মই হেৰি নকৰোঁ জাপটো খুলি নিদিওঁ কাইলৈ পিন্ধিম আপোনালোকে দেখিবই খুব পচন্দ হৈছে কাপোৰযোৰ মোৰ আৰু এইটোতো মিনিয়ে দিছে ঘড়ী লগতে পেন থ'বও পাৰি ভাল লাগিছে ইটছ মিনি ধুনীয়া লাগিছে আৰু এয়া বৌহঁতে দিছে কাপ দিছে এইটো লাইট জ্বলে পানী দিলে নাজানো আৰু মই চোৱাই নাই ইউজ কৰি এইটো এটা কাপ হয় আৰু বেছিকৈ মানে মোৰ পইচাই উঠিলে সেয়া আৰু এইবোৰ আমাৰ ৰেডি কৰিছোঁ সেয়া ভিয়াপি চিয়াপি ৰেডি কৰিছোঁ আৰু সেয়া আৰু বিশেষ একো নকৰোঁ আৰু ময়ো এতিয়া কামত লাগোঁ আৰু হৈ থাকিব কিন্তু এতিয়া বেছিকৈ মোৰ ইম্পৰ্টেণ্ট কামটো হৈছে ভিডিঅ'টো এডিট কৰি লগতে ইয়াৰ নহ'লে কাইলৈ থ'লেগৈ আৰু কেতিয়া ভিডিঅ' পাব আপোনালোকে আৰু ঠিক নাই সেইকাৰণে মই এতিয়া ফাৰ্ষ্ট মই কামটো বাৰু কৰি লওঁ তাৰপিছতে মই ভিডিঅ'টো এডিট কৰি আপোনালোকক মই আজিয়ে দি আছোঁ চাই আজি ভাবিছোঁ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেনেহ'লে